যোৱাকালিৰ পৰা অম্বুবাচী মেলা গুৱাহাটী মা কামাখ্যাত ষ্টাৰ্ট হৈছে। 4দিনীয়া অম্বুবাচী মেলা হয়। এইবাৰ 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে পৰিছে। 22 জুনৰ পৰা 26 জুন, মানে দেওবাৰৰ পৰা বৃহস্পতিবাৰলৈকে। অম্বুবাচী মেলা প্ৰতি বছৰে আহাৰ মাহত হয়। জেনেৰেলি আপোনাৰ আহাৰ মাহৰ 7 নম্বৰ দিনাখনৰ পৰা ষ্টাৰ্ট হয়। আৰু যোনখিনি অম্বুবাচী মেলা হয় সেইখিনি আমি সাত লগা বুলিও কওঁ। এইবাৰ অম্বুবাচী মেলাত বহুত ভিৰ হৈছে। অনুমান লগাইছে যে আজিলৈকে যিমান অম্বুবাচী মেলাত যিমান ভিৰ হৈছে, এইবাৰ চবতছে বেছি হ'ব, ৰেকৰ্ড ব্ৰেক কৰিব এইবাৰ অম্বুবাচী মেলাত। এইবাৰ সময়টো পৰিছে 22 জুনৰ দুপৰীয়া 2 বজাৰ পৰা 26 জুনৰ পুৱতি নিশা 3 বজালৈকৈ অম্বুবাচী মেলা হ'ব। এইকেইদিনত গোটেই দেশ বিদেশৰ পৰা আপোনাৰ মাৰ ভক্ত আহিছে মাৰ আশীৰ্বাদ ল'বৰ কাৰণে। এই 4 দিনত পুৰা মাৰ পাৱাৰ বাঢ়ি যায়। সেইকাৰণে দেশ বিদেশৰ পৰা ভক্ত আহিছে তেওঁৰ আশীৰ্বাদ ল'বৰ কাৰণে। জয় আই অসম, জয় মা কামাখ্যা।